এক নিঃশংস হত্যাকাণ্ড। এই নিঃশংস হত্যাকাণ্ড সংঘটিত হৈছে ডিমাপুৰৰ ৱাৰ্মাপুৰত। 16 তাৰিখে পুৱতি নিশা কাকি 2 নং টাঙিয়াৰ 2 গাড়ী চালক ভাতৃক নিঃশংসভাৱে হত্যা কৰে অচিনাক্ত দুৰ্বৃত্তই। জানিব পৰা মতে লংকাৰ কাকি 2 নং টঙিয়াৰ আব্দুল লতিফ আৰু অজিম উদ্দিন নামৰ 2 ভাতৃয়ে যোৱা 7-8 বছৰ ধৰি ডিমাপুৰত NL07A7271 নম্বৰৰ ট্ৰাকখন চলাই আছিল। 16 তাৰিখে পুৱতি নিশা 2 মান বজাত 2 ভাতৃয়ে ট্ৰাকখনে শিলগুটি কঢ়িয়াই গৈ থকাৰ অৱস্থাত ডিমাপুৰ ৱাৰ্মাপাৰাত অচিনাক্ত দুৰ্বৃত্তই ট্ৰাক ৰাখি 2 ভাতৃক মূৰত গুলিয়াই ট্ৰাকখনৰ সন্মুখত পেলাই থৈ যায়। ইয়াৰ পাছত অন্য ট্ৰাক চালকৰ তৎপৰতাত 2 ভাতৃক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধা বাটতে মৃত্যুক সাৱটি লয়। এইফালে ট্ৰাক চালক 2 ভাতৃক হত্যা কৰা ঘটনাটো ৰহস্যজনক হৈ পৰিছে। হত্যাকাৰীয়ে কি উদ্দেশ্যে হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া জানিব পৰা হোৱা নাই। আনহাতে বুধবাৰে 2 ভাতৃৰ মৃতদেহ চোতালত কাকি 2 নং টঙিয়াৰ নিজ গৃহৰ চোতালত 2 কফিনত থৈ মৃত্যু মাতৃ 2 পত্নী আৰু পৰিয়াল লোকমাথো কান্দোনৰুল। মাতৃৰ 2 ভাতৃৰ 2 পত্নীয়ে চোতালত বাগৰি বাগৰি কন্দাৰ দৃশ্যই গাঁওখনত এখোকাকুলৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ইফালে নিঃশংস এই হত্যাকাণ্ডটো কোন দুৰ্বৃত্তই সংঘটিত কৰিলে নে কোন উগ্ৰপন্থী কৰিলে বৰ্তমানলৈ পোহৰলৈ অহা নাই। লংকা কাকিৰ পৰা LC দাসৰ সহযোগত AC বৰাৰ ৰিপৰ্ট SMN ইণ্ডিয়া নিউজ। যোৱা ৰাতি 16 তাৰিখ ৰাতি 2টামান বাজি ট্ৰাক লৈ আহি তেওঁ ট্ৰাকটো আনলোড কৰাৰ লগে লগে কোনে জানো 2টা দৰজা খুলি তেওঁলোকক গুলিয়ে হত্যা কৰি দিলে। মূৰত গুলি কৰিছে, গুলি কৰি পেলাই ট্ৰাকৰ সন্মুখত পেলাই থৈ গুচি গ'ল। কিয় মাৰিছে গম পোৱা নাই ন? গম পোৱা নাই। পিছৰ ট্ৰাকখন আৰু এখন ট্ৰাক আহিছে, আহি পেলাই দেখিছে সেই মেলুতে ষ্টন টাচটো পাথৰটো পেলাই আছে। সি আহি পেলাই দেখিছে যে 2জন মানুহ পৰি আছে। সি চিঞৰ বাখৰ কৰাৰ লগে লগে পাথৰ মেলৰ মানুহবিলাকক খুব জবৰদস্তি উঠাইছে। সিহঁতে নিশ্চয় খুলিছে, সিহঁতে খুলি পেলাই ট্ৰাকটো আনলোড কৰিছে। সিহঁতে আকৌ নুঠে ঘৰৰ পৰা। পিছৰ ট্ৰাকটো আহি পেলাই চিঞৰ বাখৰ কৰি